চেনি 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 মাই বিহুতলি তোমাক দেখা পাই কাষে চাপি গলো যে মন লাজতে কপি মই গলে উচৰ চাপি লবনে নুলুঙা হিয়াখন দিলে কপি ও মৰম আছে উঠলি লোৱাহিচোন বুটলি যেনিয়ে যাওঁতে নিয়ে তোমাকে দেখো বুলি ৰেপচি ঘৰত কি কৰি থাকে পুৱাই পুৱাই ফোন কৰি মাতিছা ময়ো গোটাই তোৰ কাৰণে পুৱাই পুৱাই ফোন কৰি মাতাই দাউৰি আছোঁ গাইটোৱে দিব নাপলো তোৰ কাৰণে আজি মই গাখীৰ খাব নাপলো হ'ব দে তই কিমান গাখীৰ খা মোৰ জানা আছে এই গাখীৰ খাওঁতে খাওঁতে আমাৰ ঘৰৰ বন্তা মেকুৰীটো ভাল লগা আছে ৰেপচি ইমান ইনচাল কৰি কথা নকবি দহটোৰ মত দিনত যদি মই 1 লিটাৰ গাখীৰ আৰু ডেকৰা চৰত দিমে 5টা খাব নাপাওঁ দিনত ধলি পঢ়া দেখা পাওঁ ৰাতি উলিয়াই আন্ধাৰ দেখা পাওঁ হ'ব দে এতিয়া কওঁ মোক আইফোনটো কেতিয়া দিবি আইফোন লাগে পাইতবাৰ বনাই আইফোন চলাই এটা আছে 12 মডেলৰ নকিয়া মোবাইল দিছিলোঁ সেইটো কি কৰিলি সেইটো সাপৰ গেম খেলাতে বয়া আহিছে হ'ব দে ইমান টেনশ্যন ল'ব নালাগে ঘৰত দুটা ভকৰা কথা আছে সেই দুটা বেছি কিনে এটা আনি দিম নালাগে এতিয়া অলপমান আগৰ পৰা ফুৰি আহোঁ ব'লা প্ৰিয়া তোমাৰ নয়নত প্ৰেমৰ মুকুতা খনে তোমাৰ লাগি দেহৰ ভাজত মৰমে দেও দিন আছে ৰেপচি ৰচোন ৰ ইমান লতো কৰি কৰবা আহিলি ৰয় নকপি দে চোৱা চেলকাটোক লগ কৰিলোঁ চোৱা চেলকা আজিকালি মোক লগ নকৰা আহিছে যিডালে বয়ফ্ৰেণ্ড লগাই দিছি 10 টকা মোকে খাবনে আৰু তোক ধনী ঘৰত চাই দিবিচোন তোক দিনে নি খুৱাম ওলে লাগে ৰিম দে এতিয়া যোগী কৰাতে পা কি টেনশ্যন বহিছা নকবি দে যি চেহেৰালৈ জনম লৈছোঁ আজিকালি এটা আপি পতাব নোৱাৰিলোঁ হয় নেকি পিছে এটা কথা কৈছোঁ কি তোৰ সম্পত্তি কি আছে মোৰ সম্পত্তি বহুত আছে আমাৰ দেউতাকৰ দিনত এটা ভাঙা বাকাচ আছে আমাৰ আবুৰ মোটা এটা চৈৰা এটা আছে আৰু তাতকৈ এটা বহুত ডাঙৰ বস্তু আছে খেৰক সজি আছে আজিকালি এটা এচিও পাত্তা নাপায় হেলা ঘৰৰ আজিকালি গম পাইছে না তেতিয়াহ'লে মোৰ হাতত এটা আপি আছে তাৰ বিনিময়ত মই লগাই দিলি মোক 2 টাকা থানা লাগিব দিম দে লগে দি য'তে আগুৱাই এতিয়া কালি গিল দিমে য'তে লৈতা কি কৰিছে দেখা নাই নেকি পাবজি খেলি আছোঁ আজি মই ফেচবুকত 10টা আপি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালোঁ একো একচেপ্ট নকৰিলা কি একচেপ্ট কৰিব ধোৱা তোৰ এটা আপি ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলে ডগৰী মেছেজ কৰা ভাজা মাছত বেন্দা মেকুৰী পৰা দিয়া নকলাক যাম পাবজি খেলি খেলি মৰিবি তই সেনকে বুঢ়া হবি ভাই হক যা মই বুঢ়া হয় বিয়াখন পাতকেল পাতিমে মই তোতকে আগে পাতিম যা পাতকেল যা যাং দে যা ৰেপচি বহুত সময় ৰখিলি নেকি 3 ইঞ্চিৰ বাটাম ডাল হাতে কিমান দেৰি কৰিলি নকবি দে কি হৈছে জানা না গংগাত গা ধুবা গ'লো সেইকাৰণে অলপমান দেৰি হ'ল গংগাত গা ধুৱে তাৰ কথা নাচাই কিয়া তাৰ গাৰ গন্ধত ফেকলি মৰে সি আৰু গংগাত গা ধুব ৰেপচি ইমান ইনচাল কৰি কথা নকবি দহটোৰ মত 5 টকীয়া ভীম চাবানে দি গা ধুইছোঁ নাচাই কিয়া আগত অলপমান বগাও হৈছোঁ জান এটা কথা হ'লে কি ৰেপচি মোৰ চেণ্ডেলযোৰ চিংচি একযোৰ আনি দিবিচোন মই আগতে গম পাইছোঁ ইয়াই মিঠা মাতে দি তই কোনোদিনৰ নামটা ডালমে কুচকালা হে সেইগিলা বাদ দি আজি 3 বছৰমান আগতে মই চেণ্ডেল একযোৰ আনিছিলোঁ তাৰে ফিটিয়াক পাত চিংচি কালি বেজি দি চিলি কিনে আনি দিম সেইযোৰে পিন্ধিব পাৰিবি ইমান চিপৰা চিপিৰাৰ কথা কৈছা তোৰ দৰে আপি এটা ভাল পাত যদি মই গাই গৰু এটা বুলি হয় আজি গাখীৰ খাই দেখুৱাব পাৰিলোঁ হয় হ'ব দে একযোৰ আনি দিবি হ'ব ইমান ৰাগ কৰিব নালাগে আনি দিম একযোৰা বচনা দুটা কয় যায় বাহিৰৰ খবৰ কি বেছিকৈ উদাহছে বাপৰে বাপ কি খাট্টা বস্তু ধৰে যা নুজা যোৰ পাই যা আপি কতে ফোন কৰিছোঁ আৰু এটা কথা দেই ঠগা আপি লাগিব কিন্তু মোক জিতিয়া আপি নালাগে বেটাক কুলিবা দা মান পাই আৰু ঠগা আপি লাগে ইমান নিচাল কৰি কথা নকবি দে জনি সিঙৰ চাই কম নহয় ময়ো বেটা বাপ্পা কি বস্তু তুই নেকি আজিকালি প্ৰপ'জ কৰি নাপাম মহাপুৰুষ যা পইচা তাৰ ব্যৱস্থা কৰ 2 টাকা 1 টাকা দিম যে টকা দি কথা পাত মই আগত যা মানে অলপ কাষত দেখি নাই আগতে প্ৰেম চেম কৰি পাৰা নাই মই লাজ লাগে দিছোঁ অলপ এখন দে কি হ'ব আজি প্ৰথম নাই সেইকাৰণে লাজ লাগছি দে আজিৰ পৰা লাজ নকৰোঁ দে আৰু এটা কথা তোক মই ভাল পাওঁ তই মোক বেয়া পাইবি না মোৰ ফুলেশ্বৰীটোকে বেয়া কৰাম বিদ্যা বুঢ়া শগুনৰ ওপৰত হ'ব দে এতিয়া মই যাওঁ মা ঘৰত নাই যা
মই আছো এতিয়া তোৰ জেগাত গম পাইছা না কাৰো দেখি নাচবি নাচাওঁ দে। আৰু ভালকে যাবি যা চেলকা কি কৰিছে নকবি দে গলতে গাটো ওলমাই লৈ বহি আছো আৰু এটা কথা কি কথা কৈছো তই যিটোহে মাল লগাই দিছিলি বাপ্পা তাই কি বস্তু পৃথিৱীৰ গোটা আধা বস্তুৱে লাগে দেখোন তাই চেলকা সেনে কথা নকবি তাই হীৰাৰ টুকুৰা তাইক যি তই পাইছা তোৰ এখন কপাল নহয় এখন আমাৰ ঘৰৰ আগত থকা চোতাল খানে তই বহি থাক ভাই মই যা যা গোটা বৰ মালডাল লাগে দিছিল ইমান লেভেল দে তোৰ প্ৰেম ৰীতি কি চলে কেনে চলি আছে আছে দে নে ধৰা ধৰ মাৰি পিছে তোৰ কি খবৰ আছো দে আৰু পৃথিৱীৰ জংঘল হয় নামৰ আগত চিৰিটো লৈ জোনাক জোনাক নমায়ানা জোনাক চিচি ৰেপচি কি খবৰ এ আছো দে নমৰা কৰি ৰেপচি মস্ত থকা হৈছে নে ইয়াতে যে মানুহৰ ইমান সমাগম কথাটো কি আৰু এই থেপচি ইহঁতৰ লগত কি লাগেনো তোক নহয় মানে যেন মই সিহঁতক কালিৰ পৰা টিউচন কৰিম তাক অলপমান বুজা হা ফুলেশ্বৰী কি চলি আছে এলা ঐ তই মোৰ হবা লগা তিৰিক ফুলেশ্বৰী বুলি মাতিছা তোৰ নাম নাজনো গেলা মাক ক'ত যাব পাইছা আৰু ফুলেশ্বৰী এটা বয়ফ্ৰেণ্ড থাকাতে মোক ভাল পাইছিলি তোক আজিবা মই ভাল নাপাওঁ আৰু তই 2 টকা চেনেল আনিছিলি মোক ঘৰত দিবি নহ'লে তোক খুইছে তাত ভাঙি দিম মই এতিয়া যাওঁ দেপচি তোক মই ইমান ভাল পালোঁ আৰু মোৰ ঘৰৰ মৰমৰ সেই ভকৰা ভাষা দুটা বেছিকৈ তোক মোবাইল কিনি দিলোঁ তাৰ পিছত আৰু তই মোৰ লগত এনেকুৱা কৰিলি আজিৰ পৰা তোক মই ভাল চাল নাপাওঁ মই এতিয়া যাওঁ প্লিজ জান এনেকুৱা নকৰিবা হৈ দিয়া চোৱা চেলকা আমাৰ থেপচিকটো লৈ নাযায় কিয়া থেপচিক নিবা লাগে ৰোৱাটো হাতকে মোৰ এতিয়া একডাল ফুলকা পাইছিল ক'ত বা আছে